উঠি ভাহি ভাহি ফুৰিছো। এই শুনো, কি হ'ল? এইকেইদিন বেছিকৈ ঘূৰি ফুৰি নাথাকিবি দেই। কেলে ঘূৰি ফুৰি নাথাকিবি? কেলে টিভিত নিউজ শুনা নাই নেকি তই? কৰোণা ভাইৰাছ আকৌ পাইছে বুলি। আৰু ক'বালৈ ওলাই গ'লে মাস্কখন লগাই যাবি মুখত। টিভিৰ কথা শুনে নেকি? আৰু টিভিত কি কৈছে? লকডাউন হ'ব নেকি আকৌ? সেই কৰোণা ভাইৰাছ পোৱাহি নাই, লকডাউন হ'ব নেকি? তেওঁ সাৱধানে থাকিবি আকৌ। লকডাউন হ'লেহে কিবা এটা কথা আছিলে। শুনিছ নহয় কি কৈছো? পিছত জ্বৰ হ'লে আকৌ কৈ নাথাকিবি। হ'ব হ'ব, মই জানো নহয়। আমাৰ মহাৰাজে চব জানে। আৰে লকডাউন হ'লে কিন্তু মজা লাগিব দেই। আকৌ স্কুল বন্ধ হ'ব, ঘৰৰ ভিতৰতে গেম খেলি মজা লাগিব দেই। এই মা, কি হ'ল? ভাত দিলে দিয়া, নহ'লে মই স্কুল নাযাওঁ আজি। খাই লহি। ভাত খোৱাৰ আগতে গাটো ধুই লৈকে যা। গা ধুৱে নি? তহঁতি সেইটো কাৰণে মৰঘেৰা হৈ গৈ আছ দিনে দিনে। স্কুললৈ গৈছ, কমচে কম গাটো ধুই যাব পাৰ। ভাত দিলে দিয়া, নহ'লে মই আজি স্কুল নাযাওঁ। অলগদ্ধ হৈ থাকিবি আৰু। খাই লহি। আৰে ইমান ঠাণ্ডাত গা ধুব পায় নেকি? হয় নাই বাৰু বন্ধুসকল? আপোনালোকে কওকচোন বাৰু, ইমান ঠাণ্ডাত গা ধুব পায় নেকি? আৰু সদায় গা ধুবলৈ আমিতো নাই নহয় না। ঐ ৰমেন, আহিলি? হয় ছাৰ। আৰু কোনো অহা নাই নেকি? কেলে তই দেখা নাই নেকি কোন আহিছে? বেয়া পালি চাগে। হ'ব দে, তোক এনেহে কৈছিলো। ঐ জেণ্টলমেন, আহিলি? এনে মাথা গৰম কৰি নলবি আকৌ দেই হ'লে। এই লাল টুপি, আহিবি? হ'ব দে মোকো মাতি থাকিবি নেকি? নিজক ক'লে হ'লে লাজ পাওঁ। তোৰ ৰাইজসকল চব আহিলা ন? ক'ৰা লিজা আহাই নাচোন। পিছফালে চা। লিজা আহিলা? আহিলো এতিয়া। ঐ, কালি মই নিউজত পাইছিলো কৰোণা ভাইৰাছ বুলি আকৌ আহিছে। কথাটো শুনিছো পিছে। আহিছে হেনো। আকৌ লকডাউন হ'লে কিন্তু মজা লাগিব, হয় নাই বাৰু? আকৌনো কি, ইবাৰ যে লকডাউন হওঁতে আমাৰ দেউতাই বিহাৰৰ পৰা খোজকাঢ়ি আহিছিলে। তহঁতৰ দেউতাই বিহাৰৰ পৰা কেলে খোজকাঢ়ি আহিছিলে? আৰে আমাৰ দেউতাই বিহাৰত কাম কৰিব গৈছিলে আকৌ। পিছত গাড়ী চলাচল বন্ধ হৈ গ'ল নাই, আৰু খাবলৈ একো নাইকিয়া হৈ গ'ল। সেইটো কাৰণে খোজকাঢ়ি আহিলে আৰু। ইমান দূৰৰ পৰা খোজকাঢ়ি আহিলে নে? খোজকাঢ়ি নাহি কৰিব নেকি? কিমান দিনত পালেহি? 15 দিন নে 16 দিন সেনেকৈ পাতা লাগিছিলে। ইমান দিন খোজকাঢ়ি আহিলে? তহঁতৰ দেউতা কিন্তু হেভি আকৌ দেই। কিনো কবি আৰু। ব'লা ছাৰ আহিছে, ক্লাছ ল'ব এতিয়া। ইজনী মানে অকল ক্লাছ লওঁকে থাকে পায়। বৈ। গুড মৰ্ণিং ছাৰ। মৰ্ণিং। আজি কি পঢ়োৱা কথা আছিল? ছাৰ, আজি পুৰণ নেওতাখন মুখস্থ লোৱাৰ কথা আছিল। পুৰণ নেওতাখন মুখস্থ লোৱাৰ কথা আছিল পাই। একো নাই, মুখস্থ আছে চাগে। আজি ল'ব নোৱাৰিম চাগে। তহঁতি বেলেগ এদিনে দিবি দেই মুখস্থ। ছাৰ হ'ব। কোনো এইটো? ছাৰ ৰমেন। প্ৰশ্ন এটা সুধিলে আকৌ মুখখন তললৈ গৈ থাকিবি। এতিয়া পুৰণ নেওতাখন মুখস্থ নলওঁ বুলি ক'লি যে, ফককে মাতিবি। হ'ব দে, আজি নলওঁ। কাইলৈ ল'ম, মুখস্থ কৰি আহিবি ভালকে। নোৱাৰিলে আকৌ মাৰণ খাবি। হ'ব ছাৰ। হ'ব দেই, মই এতিয়া যাওঁ, বেল মাৰিলে। থেংক ইউ ছাৰ। কাইলৈ চবে মুখস্থ কৰি আহিবি দেই ভালকে। বাদ দে, এনেও লকডাউন হ'ব। এইবোৰ পঢ়ি এনেও লাভ নাই। মুখস্থ কৰি কি ফালিবি তই? কৰোণা ভাইৰাছ পাইছেহি নো কি এইবোৰ পঢ়ে নেকি? তোৰ কথাটো পিছে হয়। গেম খেলিবি তাকো, লেভেল আপ হ'ব। ৰমেন, তই কোনটো গেম খেল? মই বেছি গেম নেখেলো, ভিডিঅ'হে চাওঁ। কি ভিডিঅ' চাওঁ তই? বুলি ইউটিউবত আছে যে চেনেলটো, তাতে কাৰ্টুন কিছুমান চাই, সেইটোকে চাই। মজা লাগে কিন্তু চাই। কি বুলি ক'লি নামটো? বুলি আছে। ময়ো চাব লাগিব তেনেহ'লে। ময়ো চাব লাগিব দেই। মজা লাগে কিন্তু, হাঁহি কিন্তু মজা লাগে দেই। যাওঁ নে ঘৰলৈ? বৈ। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাই দিব। আৰু মই ইয়াৰ পিছৰ ক্লাছটোত মুখস্থ দিওঁ নে নিদিওঁ আপোনালোকে চাই থাকিব। আৰু ছাবস্ক্ৰাইব কৰি আপোনালোকৰ লগৰবোৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আকৌ আছে আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো।
কলমটো মোৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও সপোন বহুত